আপোনাক কেনেকৈ কওঁ অসমৰ মানুহে তেখেতক বিশ্ববৰেণ্য শিল্পী বুলি কয় সঁচা অৰ্থত তেখেত আপোনাৰ চকুত বিশ্ববৰেণ্য শিল্পী হয়নে অফকোৰ্স ভুৱন মামা মানে কি প্ৰগ্ৰেছিভ আৰ্টিষ্ট খুব কম আছে পৃথিৱীত পিট সিগাৰ আছে বব ডাইলান আছিলে বব ডাইলান এতিয়াও গ্ৰেট সবে কয় যে হি ইজ দ্য বেষ্ট প্ৰগ্ৰেছিভ আৰ্টিষ্ট আৰু সেই প্ৰগ্ৰেছিভ আৰ্টিষ্টৰ তালিকাখনত মানে ভুৱন মামাৰ নাম আছে ৱৰ্ল্ডত তেওঁৰ প্ৰগ্ৰেছিভ ৰাইটিং যিটো সেইটো সবে লিখিব নোৱাৰে আৰু সেইটো কাৰণে ইণ্টাৰনেশ্যনেলি তেওঁ খুব ফেমাছ হৈছিলে বা বব ডাইলান চেলেন সবে চিনি পায় তেওঁ যে ইণ্ডিয়াত এজন মানুহ আছে যি প্ৰগ্ৰেছিভ ৰাইটিং লিখে সেইটো খুব কম ইণ্ডিয়াত বেলেগ ৰাইটাৰ নিলিখে প্ৰগ্ৰেছিভ ৰোমেণ্টিক লিখে কোনোবাই বেলেগ লিখে প্ৰগ্ৰেছিভ যিটো ৰাইটিং সেই ৰাইটিংটো লিখা মানুহ খুব কম তাৰপিছত অকল ভুৱন মামা আছে আৰু সেইকাৰণে মই ভাবোঁ তেওঁ বিশ্ববৰেণ্য শিল্পী অফক'ৰ্ছ তেখেতৰ যদি কিবা গুণে আপোনাক আটাইতকৈ আকৃষ্ট কৰে কোনটোৱে আপোনাৰ জীৱনত কিবা প্ৰভাৱ পৰিছে তেখেতৰ অফক'ৰ্ছ আছে অফক'ৰ্ছ তেখেতৰ লিখনি শব্দৰ গাঁথনি এইবিলাক সদায় মোক সদায় ইনস্পায়াৰ কৰিছে বহুত বস্তু লিখিবলৈ শিকিছোঁ তেওঁৰ পৰা শুনি আৰু সুৰৰ মানে তেওঁ ফ'ক বস্তু এটা আনি পেলাই ইমান ধুনীয়াকৈ বনাই দিয়ে মডাৰ্ণ বস্তু এটা একো ধ্বংস নকৰাকৈ সেইটো এটা বৰ ডাঙৰ শিকিবলগীয়া বস্তু সেইখিনি কথাই খুব ভাল লাগে আৰু মোৰ ভুৱন মামাৰ আৰু বাকী যাযাবৰৰ জীৱনটোও ভাল লাগে মই নিজৰ যাযাবৰ আমাৰ যিহেতু বহুত শিল্পী আছে মই আপোনাক আৰু বেছি সময় নাৰাখোঁ শেষত ভূপেনদাৰ এটা গীত মই আকৌ আপোনাক গাবলৈ অনুৰোধ কৰিছোঁ আৰু সেই গীতটোৰ পিছতেই মই আপোনাক আমাৰ মাজৰ পৰা বিদায় দিম তেখেতে এটা গীতেই মই কৰিছোঁ এলবামত আৰু লাকিলি মই লাষ্ট এটা শ্ব'ত মই গাঁৱতে তেখেত আছিলে তেখেত নিজে চাইছে আমাৰ আগে নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি যিনি যায় বলাকাই যিনি যায় বলাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি